সকলোকে স্বাগত মোৰ চেনেল জিঅ'ৰিলৈ। ফ্ৰেণ্ডছ, আজি আমি এটা ডিজাইনাৰ ব্লাউজ বনাম, মানে ব্লাউজ ডিজাইন এটা কৰিম। এইটো আপোনালোকে ৰেডিমেড ব্লাউজতো বনাব পাৰে। মই ব্লাউজৰ গলত পাইপিং লগাই লৈছোঁ। এতিয়া আমি বনোৱাৰ পিছত এইটোত আমি ডিজাইন কৰিম। এইটো কাৰণে আমি এটা কেনভাছ পেপাৰ লৈ লৈছোঁ। এইটোত আমি গলৰ মাপটো বহাই ল'ম। যদি কোনো ব্লাউজ আছে পচন্দ হোৱা নাই, নতুনকৈ ডিজাইন কৰিব লাগে, তেতিয়াহ'লে ডিজাইনটো ধুনীয়াকৈ বনাব পাৰি। এইটো ড্ৰ কৰি ল'ম। এতিয়া আমি এইটো পিচ আমাৰ লাগিব। এতিয়া 1.5 ইঞ্চি এক্সট্ৰাকৈ কাটি ল'ম, ড্ৰ কৰি ল'ম। তাৰপিছত কাগজটো কেনভাছ পেপাৰটো কাটি ল'ম। এতিয়া আমি ডিজাইনটো ড্ৰ কৰিম। একেবাৰে ইজি ডিজাইনটো, কিন্তু দেখাত বহুত ধুনীয়া আৰু একেবাৰে নিউ পেটাৰ্ণ ডিজাইনৰ। এই 1/2 ইঞ্চি এক্সট্ৰাটো আমি ল'ম চিলাই মাৰ্জিনৰ কাৰণে। আমাৰ এইটোহে অকল লাগিব, এই পাৰ্টটো। বাকীখিনি আমাৰ দৰকাৰ নাই, আমি এইখিনি কাটিং কৰি পেলাই দিম। এতিয়া আমি এটা লাইনিঙৰ কাপোৰ লৈ লৈছোঁ। এইটো পেষ্টিং কৰি ল'ম কেনভাছ পেপাৰটো। তাৰপিছত আমি মেইন ফেব্ৰিকটো কাটিং কৰিম। এইটো আমাৰ প্ৰেছ কৰা হৈ গ'ল। এতিয়া আমি এক্সট্ৰা কাপোৰখিনি কাটিং কৰি বাদ দি দিম। এতিয়া আমি মেইন ফেব্ৰিকটো কাটিং কৰিম। সেইটো কাৰণে আমি শাৰীৰ পাৰিটো লৈছোঁ। কোনোবা যদি পুৰণা ব্লাউজত কৰিব বিচাৰে, তেতিয়াহ'লে যিকোনো কণ্ট্ৰাষ্ট কাপোৰেৰে ডিজাইনটো বনাব পাৰি। এইটোৰ একৰ্ডিং আমি কাটিং কৰি ল'ম। আগতে আমি চিলাই লগাই ল'ম, তাৰপিছত কাটিং কৰি ল'ম। আগতে কাটিং কৰিলে সৰু ডাঙৰ হ'ব পাৰে। এতিয়া আমি কাটিং কৰি ল'ম। ডিজাইনটো এনেকুৱা হ'ব এটাৰ। এতিয়া আমি ডিজাইনটোত পাইপিং লগাই ল'ম। মই এটা গোল্ডেন কাপোৰ ইউজ কৰিছোঁ। পাইপিঙৰ কাৰণে ব্ৰকেট ইউজ কৰিছোঁ। আপোনালোকে যিটো কণ্ট্ৰাষ্টত হয় সেইটো ইউজ কৰিব পাৰে, বা আপোনালোকৰ ইচ্ছা অনুযায়ী ইউজ কৰিব পাৰে। এতিয়া আমি সৰু সৰু কাট লগাই দিম, যাতে আমাৰ পাইপিংটো ফিনিচিংটো ভাল আহে। এতিয়া আমি পাইপিঙৰ কাৰণে থ্ৰেড ইউজ নকৰোঁ, আমি এইটোৰে পাইপিং বনাই দিম।
আমাৰ পাইপিং লগোৱা হৈ গ'ল। এতিয়া এক্সট্ৰা কাপোৰখিনি কাটি বাকীখিনি আমি ফোল্ড কৰি চিলাই কৰি ল'ম, যেনেকৈ আমি ব্লাউজত চিলাই কৰোঁ। একো এইটো নকৰিলেও কথা নাই, কিন্তু কৰিলে ফিনিচিংটো ভাল আহিব। হৈ গ'ল। এতিয়া ডিজাইনটো লুকছটো এনেকুৱা আহিব, এইটো তলৰ ফালে, এইটো ওপৰ ফালে। এনেকৈ আমি ডিজাইনটো ছেট কৰিম। ছেট কৰাৰ আগতে ৰাউণ্ডটো, নেকৰ ৰাউণ্ডটো ভালকৈ চাই লৈ ছেট কৰিব, নহ'লে পিন্ধিব প্ৰব্লেম হ'ব পাৰে। ডবল ষ্টিচ লগাই দিছোঁ। ইয়াতে এটা বটন হ'ব। মই এইটো ইয়াতে ফেব্ৰিকৰে বটন লগাইছোঁ। আপোনালোকে বিচাৰিলে ষ্টাইলিছ বটনো ইউজ কৰিব পাৰে। আৰু লগত মই এইটো টাৰ্চেল লগাইছোঁ। টাৰ্চেলটো মই বনাই লৈছোঁ, যেনেকৈ দহিৰ সূতাৰে বনাইছোঁ। এইটো এটাচ কৰি ল'ম। আপোনালোকে টাৰ্চেলৰ সলনি লটকনো লগাব পাৰে, ধুনীয়া লটকন। ইয়াতে আগতে টাৰ্চেলটো লগাম। টাৰ্চেলটো আমি অলপ ওলমি থকাকৈ লগাম, যাতে ওলমি থাকে অলপ, নহ'লে ভাল নালাগিব। তাৰ ওপৰত বটনটো ছেট কৰি দিম। হৈ গ'ল আমাৰ ব্লাউজৰ ডিজাইন কমপ্লিট। ডিজাইনটো দেখাত এনেকুৱা হ'ব পিন্ধাত। আজিৰ কাৰণে ইমানেই।